বাৰ্থডে চাৰ্ডে মই ইমান বিশ্বাসী নহয়, চবে পাতে আৰু এতিয়া মই 32টামান কেক কাটিব লাগে, মই বৰ হৈ যাওঁ। মই সেইকাৰণে পাৰিলে পলাই দিম। এইবাৰ ক'ত থাকো নাজানো। 18 নৱেম্বৰ। सितंबर 19 शुक्रवार जुबिन गर्ग का एक हादसे में निधन हो गया। Athlete singer Zubin Garg has died in a scuba diving accident. কিন্তু কিছুমান বস্তু মানুহৰ হাতত নাথাকে আৰু এটা সময়ত মানুহক যাবই লাগিব, কিছু এৰিব লাগিব। I'm a performer. I need to perform and die. মই লাখ লাখ মানুহৰ উঠিম, so I will stay with them. সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব।